हेलो फ्रेंड्स, माय यूट्यूब चैनल धमाल ब्लॉग बॉय। आज 3 বছৰমান পৰা ট্ৰেইনত উঠা নাই। আজি ট্ৰেইনত উঠি ফুৰিবলৈ যাম। তো ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ক'ত যাম কি কথা একো নাজানো, গৈ থাকিম, আপোনালোকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কুটিখন লগৰ তাতে থৈ ট্ৰেইন ষ্টেচনত আহি গ'লোঁ। এতিয়া ট্ৰেইনলৈ বাট চাই আছোঁ আৰু মানুহ চানুহ ইমান নাই বাৰু। প্ৰথমবাৰৰ বাবে ৰেলত উঠিম, কি মজা লাগিব। ভিডিঅ'টো চাই থাকিব। যিহেতু ট্ৰেইনত উঠি গ'লোঁ, ইমান ভিৰ, বহিব জেগা নাই। বহুত দিনৰ মূৰত ৰেলত উঠিছোঁ, বহুত ভাল লাগিছে দেই। মানুহ ইমান ভিৰ, বহিবহে জেগা নাই। গৈ ভাল লাগিছে, কিন্তু ক'ত যাম সেইটো নকওঁ, পিছত ক'ম বাৰু ক'ত যাওঁ। যিহেতু ট্ৰেইনৰ পৰা নামি গ'লোঁ হাৰমতিৰ পৰা, এতিয়া গাড়ীত যাম বাৰু। যিহেতু গাড়ীত আৰু এটা গৈ আছোঁ। গাড়ীত উঠিছে হয়, গাড়ীত উঠি জোকাৰিছে বা গাড়ীত উঠি মজাই বেলেগ লাগিছে, যিহে আৱাজ দিছে। যিহেতু গাড়ীৰ পৰা নামিলোঁ আৰু আহি পাই গ'লোঁ বান্দৰদোৱা। যিহেতু মোৰ বেক চাইডে দেখিছে আছাম এণ্ড অৰুণাচল বৰ্ডাৰ। মই কেলৈ গৈছোঁ আৰু ক'ত গৈছোঁ সেইটোতো কোৱা নাছিলোঁ, যিহেতু এতিয়া কৈছোঁ। বাই এজনী অৰুণাচলত আমাৰ বিয়া হৈছে। এই বাইজনীয়ে কৈছিলে যেন লগ কৰিব। বায়ে কৈছিলে মই ঘৰলৈ যাওঁ, কিন্তু মোৰো বহুত কাম চাম থাকে, সেইকাৰণে ঘৰলৈ নগ'লোঁ বাই ঘৰত। আৰু যদি কেতিয়াবা যাওঁ দেখুৱাম, আমাৰ বাই ঘৰ গংগাত আছে। যদি কেতিয়াবা যাওঁ দেখুৱাম আপোনালোকক। ৰাতিপুৱাৰ পৰা একো খোৱা মেলা নাই কৰা, হোটেলত মই কিবা এটা খাই লওঁ। আহি বহিছোঁ আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, লাগি আছে। পুৰি অৰ্ডাৰ কৰিছোঁ, অলপ খাই লওঁ, তাৰপিছত কৈ আছোঁ। বহুত ভোক লাগিছিলে, খাই বৈ ল'লোঁ, এতিয়া ভাল লাগিছে, এতিয়া যাওঁ, গৈ থাকোঁ আৰু। আগত ইমান ধুনীয়া ধুনীয়া পেইণ্টিং বনোৱা নাছিলে, এতিয়া চাই লওক পেইণ্টিং ইমান ধুনীয়া ধুনীয়া বনাইছে।
তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'কেইটা এডিট কৰি আছোঁ কাৰণ ঘৰত গ'লে ইমান টাইম নহ'ব।